মোৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজি মই চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ ৩ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা পাঠটি পঢ়াবলৈ ওলাইছোঁ। তোমালোক সকলোৱে সুন্দৰকৈ শুনি যাবা আৰু সকলোৱে লগত পাঠ্যপুথিখন ওলাই ল'বা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ফটোখন মই দেখাই দিছোঁ, ছাইডত দিয়া আছে কিতাপত, তোমালোকেও সকলোৱে কিতাপত দেখিছাই। তেখেতৰ যিটো মৃত্যুৰ তিথি 20 জুনত তেখেতে পৰলোক প্ৰাপ্তি ঘটিছিল। সেই মৃত্যুৰ দিনটো তেখেতৰ ৰাভা দিৱস হিচাপে 20 জুন তাৰিখে আমি পালন কৰোঁ। তেখেতে লিখা গীতসমূহক ৰাভা সংগীত বুলি কোৱা হৈছিল। তেখেতে প্ৰথমতে এটি গীত দিছে, আহাচোন আমি সকলোৱে গীতটি চাওঁ। মই গাই দিছোঁ প্ৰথমে, তোমালোক সকলোৱে শুনি যোৱা আৰু তোমালোকে ঘৰত গাবলৈ সুৰ আকাৰে চেষ্টা কৰিবা। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল, সেই ফুলে ফুলে পখিলাই চুমিছে, সানিছে ৰেণুৰে বোল, খানিছে ৰেণুৰ বোল। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকেও ধুনীয়াকৈ গাবা। মই ভালদৰে গীত গাব নাজানো, তথাপিও মই গাই দিছোঁ। তাৰ পাছত আছে কি আছে আমি চাওঁ আহাচোন। পাঠটিত তোমালোকে তৃতীয় শ্ৰেণীত পাঠ্যপুথিত এই গীতটি পঢ়িবলৈ পাইছা। তৃতীয় শ্ৰেণীত এই গীতটি আছিল। ছাত্ৰ-ছাত্ৰীসকল, পাঠটি মই ইয়াৰ যিটো মূল ভাৱ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা পাঠটিৰ যিটো মূল ভাৱ মই কৈ দিম, তোমালোকে শুনি যাবা। মই আৰু লাইন বাই লাইন মাতি নাথাকি ইয়াৰ মূল ভাৱটো কৈ দিম, তোমালোকে ঘৰত পঢ়িবা ভালদৰে পাঠটি। ইতিমধ্যে সকলোৱে চাগৈ গীতটি গাবলৈ শিকিছা। তোমালোকে নিশ্চয় শিকিছা গানটি, নহয়নে? কাৰণ তৃতীয় শ্ৰেণীত 1 বছৰ আগত তোমালোকে পালাই, আকৌ কি কৰিছে ইয়াতে দি দিছে। গতিকে ইয়াত দি দিছে মানে কি, তোমালোকে গীতটো মনত পেলাবলৈ কৈছে আৰু সকলোৱে কি কৰিবা, ঘৰত গাবা। এই গীতটিৰ ৰচকজনৰ নাম তোমালোকৰ মনত আছে, নিশ্চয় আছে, কাৰণ পাঠটিৰ ওপৰতে দিয়া আছে যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বুলি। তেখেত হ'ল সংস্কৃতিৰ পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভা আৰু এখেতেই হ'ল সংস্কৃতিৰ পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভা আছিল সৃষ্টিশীল, প্ৰতিভা সম্পন্ন আৰু তীক্ষ্ণ বুদ্ধিৰ ব্যক্তি আছিল। তেখেত একাধাৰে সুনিপুণ কি আছিল, নৃত্যশিল্পী এগৰাকী আছিল, বাদ্যশিল্পীও আছিল, নাট্যকাৰ আছিল আৰু সুদক্ষ অভিনেতা, গল্পকাৰ, খেলুৱৈ, নিবন্ধকাৰ, সুগায়ক, গীতিকাৰ আৰু সুৰকাৰ। তেখেতে বহুত কি আছিল, গুণৰ অধিকাৰী আছিল। নৃত্যশিল্পীও আছিল, নৃত্যতো তেওঁ আগ্ৰহী আছিল, তাৰ শিল্পী আছিল, বাদ্যযন্ত্ৰসকলৰো শিল্পী আছিল, এজন সুদক্ষ নাট্যকাৰ, অভিনেতা, গল্পকাৰ, খেলুৱৈ, নিবন্ধকাৰ, সুগায়ক, গীতিকাৰ আৰু সুৰকাৰ হিচাপে তেখেত আমাৰ মাজত পৰিচিত। বিষ্ণুপ্ৰসাদ ৰাভাক কি কৰা হৈছিল, কলাগুৰু বুলিও জনা যায়। কিহৰ কাৰণে কলাগুৰু জনা যায়, তেখেতে বহুত কলাৰ অধিকাৰী আছিল, গম পাইছানে? সেইকাৰণে তেখেতক কলাগুৰু বুলি কোৱা হৈছিল। এতিয়া তোমালোকে চোৱা, নৃত্যশিল্পী, বাদ্যশিল্পী, নাট্যকাৰ, অভিনেতা, গল্পকাৰ, খেলুৱৈ, নিবন্ধকাৰ, সুগায়ক, এইবোৰ কিমান তেওঁ কলাৰ প্ৰতি কি আছিল, এইবোৰ কলা আছিল নে নাই এটা এটা, এই কলাবোৰ তেখেতে সকলোবোৰ জানিছিল। সেইকাৰণে তেখেতক কোৱা হৈছিল কলাগুৰু, মানে বহুত কলাৰ কি আছিল, গুণৰ অধিকাৰী আছিল। এই পাঠটিৰ জৰিয়তে তোমালোকে তেখেতৰ সাংস্কৃতিক জীৱনৰ বিষয়ে কি কৰিব পাৰিবা, পঢ়িব পাৰিবা। তেখেতে সাংস্কৃতিক জীৱনটো কেনেকৈ আৰম্ভ কৰিছিল, ক'ত কেনেকৈ কি কৰিছিল, সেই বিষয়ে পাঠটিত দিয়া আছে। বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে কি কৰিছিল, সংগীতৰ শিক্ষাও আৰম্ভ কৰিছিল। এফালে স্কুলীয়া শিক্ষা আৰু আনফালে সংগীতৰ শিক্ষা। সেই সময়ত বংগৰ বিখ্যাত সংগীতজ্ঞ উস্তাদ মোতি মিয়া কালা চান্দ আৰু গহৰজান বিবিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাই কি কৰিছিল, গীত, বাদ্য আৰু নৃত্যৰ শিক্ষা লাভ কৰিছিল। ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্য পটীয়সী আনা পাভলোভাৰ নৃত্য কি কৰিছিল, তেখেতৰ নৃত্য দেখি বিষ্ণুপ্ৰসাদ ৰাভা অনুপ্ৰাণিত হৈছিল আৰু নৃত্যকলাৰ প্ৰতি আকৃষ্ট হৈছিল। বিষ্ণুপ্ৰসাদ ৰাভা এজন নিখুঁত চিত্ৰকৰো আছিল। তেখেতে বহুত চিত্ৰ কি কৰিছিল,
ৰচনা কৰিছিল চিত্ৰ আঁকে গতিকে চিত্ৰকৰ আছিল তেখেতে বহুত চিত্ৰ আঁকিছিল তাৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ বাঁহী আলোচনী বেটুপাত আদি 7 খলপীয়া সিংহাসনৰ ছবি কি কৰিছিল তেখেতে অংকন কৰিছিল আৰু সেইকাৰণে তেখেতক কি কৰিছে চিত্ৰকৰ বুলিও মানে নিখুঁত চিত্ৰকৰ বুলি কোৱা হৈছে 1940 চনৰ কথা কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই শিৱৰ তাণ্ডৱ কি কৰিছিল ওজাপালি নৃত্য কালীয় দমন নৃত্য আদি পৰিৱেশন কৰিছিল তেখেতৰ নৃত্য দেখি সেই সময় কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দাৰ্শনিক পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণন মুগ্ধ হৈছিল তেখেতে যেতিয়া কাশী হিন্দু বিশ্ববিদ্যালয়ত শিৱৰ তাণ্ডৱ কি কৰিছিল নৃত্য আৰু ওজাপালি নৃত্য কালীয় দমন নৃত্য পৰিৱেশন কৰিছিল তেখেতৰ নৃত্য কি কৰিছিল পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণন মুগ্ধ হৈছিল সেই সাংস্কৃতিক অনুষ্ঠানৰ সংগঠক প্ৰেমচান্দও বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য প্ৰতিভাৰ ভূয়সী প্ৰশংসা কৰিছিল তেখেতে ইমান ধুনীয়াকৈ নৃত্য কৰিছিল যে সকলোৱে সেই নৃত্যৰ প্ৰশংসা কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ সাংস্কৃতিক জীৱনৰ কেন্দ্ৰস্থল আছিল তেজপুৰৰ পাণ থিয়েটাৰ তাত তেখেতে বিভিন্ন গীত গোৱাৰ উপৰিও কি কৰিছিল তাতে নাটক অভিনয় কৰিছিল নাটকত কি কৰিছিল তেখেতে অভিনয় কৰিছিল তেখেতে কেইবাটাও কি লিখিছিল ভাষাত দক্ষতা অৰ্জন কৰিছিল তাৰমানে কি অসমীয়া বাহিৰেও তেখেতে বাংলা হিন্দী ইংৰাজী ভাষাৰ বাহিৰেও ৰাভা বড়ো ধৰি কেইবাটাও জনজাতীয় ভাষা তেখেতে গম পাইছিল বা জানিছিল তেখেতে বহুত ভাষাৰ অধিকাৰী আছিল বিষ্ণুপ্ৰসাদ ৰাভা এজন বাদ্যশিল্পীও আছিল তেখেতৰ চিত্ৰশিল্পী পালোঁ নৃত্যকাৰ পালোঁ এবাৰ কি পালোঁ আমি বাদ্যশিল্পী পালোঁ তেখেতে বিভিন্ন প্ৰকাৰৰ বাদ্য বজাব জানিছিল অসমৰ বিভিন্ন বাদ্যযন্ত্ৰ যেনে ঢোল খোল তাল পেঁপা টকা কালি টোকাৰী আদিৰ বিষয়ে তেখেতে বিজ্ঞানসন্মতভাৱে কি কৰিছিল অধ্যয়ন কৰিছিল আৰু এই সকলোবোৰ কি কৰিছিল তেখেতে বাদ্যযন্ত্ৰ বজাব জানিছিল অসমৰ সুসন্তান এইজনা শিল্পীয়ে 1969 চনৰ 20 জুন তাৰিখে আমাক কন্দুৱাই পৰলোকলৈ গমন কৰে আৰু এইজনা সুসন্তান শিল্পীৰ 1969 চনৰ 20 জুন তাৰিখে কি হয় পৰলোক প্ৰাপ্তি ঘটে অসমবাসীয়ে তেখেতৰ মৃত্যুৰ দিনটো বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰে সেয়েহে আমি কি কৰোঁ প্ৰতি বছৰে 20 জুন তাৰিখে আমি ৰাভা দিৱস হিচাপে তেখেতৰ মৃত্যুৰ দিনটো পালন কৰোঁ এই পাঠটো কি কৰিছে বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ কথাবোৰ তেনেকৈ চমুকৈ আলোচনা কৰা হৈছে তেখেতৰ বিষয়ে আৰু বহু কথা কি কৰিবা তোমালোকে জানিব পাৰিবা এতিয়া আহাচোন বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে জানো জন্ম কেতিয়া হৈছিল 1901 চনৰ 31 জানুৱাৰী পিতৃ আছিল গোপাল ৰাভা মাতৃ আছিল গেঠি ৰাভা জন্মস্থান আছিল ঢাকা বৰ্তমান বাংলাদেশ প্ৰাথমিক শিক্ষা তেখেতে ঢাকা বৰ্তমান বাংলাদেশতে আৰম্ভ কৰিছিল হাইস্কুলীয়া শিক্ষা কৰিছিল তেজপুৰত কলেজীয়া শিক্ষা কৰিছিল কোচবিহাৰ আৰু কলিকতা বৰ্তমান কলকাতা ৰচনাৰাজি হ'ল বিষ্ণুপ্ৰসাদ ৰাভাই বহু ধৰণৰ বিষয় লৈ লিখা মেলা কৰিছিল তাৰ ভিতৰত অজস্ৰ গীতমাত নাটক কৰিছিল অভিনয় নাট্য নাটিকা কৰিছিল গল্প প্ৰবন্ধ জীৱনী আৰু উপন্যাসো আছিল ৰাভা ৰচনাৱলী প্ৰকাশন সংঘই সেইবোৰ থোপাই দুটা বৃহৎ খণ্ডত বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ প্ৰকাশ কৰি উলিয়াইছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে কি কৰিবা পাঠটি সুন্দৰকৈ প্ৰথমতে ৰিডিং দিবা তেতিয়াহ'লে বুজি পাবা অলপ বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে আৰু গীতটি সুৰ আকাৰে সুন্দৰকৈ গাবা আজি মই কি কৰিলোঁ পাঠটিৰ মূল ভাৱটো কৈ দিলোঁ ইয়াৰ পিছত মই পাঠটিৰ যিখিনি ক্ৰিয়াকলাপ আছে সেইখিনি আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল এই পাঠটিৰ প্ৰথমতে আমি এটা স্কেনাৰ দেখিছোঁ এইটো দেখিছানে এই স্কেনাৰটোত কি কৰিবা তোমালোকে যদিহে মোবাইলত এই স্কেনাৰটো স্কেন কৰি কিনে এই পাঠটোৰ বিষয়ে চাব পাৰা এই বিষয়ে সুন্দৰকৈ বিতংভাৱে পাবা ছাত্ৰ ছাত্ৰীসকল পাঠটি যদি ভাল লাগিলে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা লাইক কৰিবা শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধুবৰ্গলৈ আৰু যদি তোমালোকে এই মোৰ চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ